UTPAL ব্লগ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আম কঁঠালৰ ছিজন। যদি আমৰ দিনত যদি কেঁচা আম যদি চাটনি কৰি নাখাওঁৱে তেন্তে আম খোৱাৰ মজা ক'ত আছে। আজি মই মোৰ লগৰকেইটাৰ সৈতে কেঁচা আম চাটনি কৰি খাম, নিমখ জলকীয়া দি। চাওঁ এতিয়া মই আম পাৰিম, আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ আৰু আম পাৰোঁ কিমানে চাই লওঁ। মোৰ লগৰকেইটা ব্যস্ত আম পৰাত আৰু মই ব্যস্ত ভিডিঅ' কৰাত। সিহঁতি আম পাৰিছে, দেখিব পাৰিছে ন আপোনালোকে? বেয়া পাৰিছে, এয়া চাওক। এতিয়া মই ছিঙিছোঁ জলকীয়াটো লাগিবই। এয়া জলকীয়া আৰু কেইটামান ছিঙি লওঁ আৰু টেঙা আম জলকীয়া দি মজা লাগিব আৰু। এতিয়া আমি গৈ আছোঁ পথাৰলৈ। দেখিব পাইছে এয়া বস্তু বাহিনী লৈ পাছফালে মোৰ লগৰকেইটাই দেখিছে আপোনালোকে। চাওঁ টেষ্ট কৰি চাওঁ কি হয় কি নহয়। আপোনালোকে পিছে ঘৰত আম খাইছে নাই জনাবচোন কমেণ্ট কৰি। কাৰণ আমৰ ছিজনত যদি কেঁচা আম যদি চাটনি কৰি খোৱা নাযায় নিমখ জলকীয়া নেমু পাত দি, তেন্তে আম খোৱাৰ মজাই নাথাকে, নহয় জানো? চাই থাকক ভিডিঅ'টো, আমি কি কৰোঁ কেনেকৈ কৰোঁ। এয়া দেখিব পাৰিছে এইটো আম, এয়া নেমু পাত আৰু এইফালে কলপাত লৈ আহিছে। এইটো আমাৰ খান ভাই আৰু ফিচাৰীৰ পৰত খাম আৰু এনেকৈ। এই আপোনালোকে দেখিবলৈ পাইছে মই আম কটাত ব্যস্ত আৰু লগৰকেইটা নিজৰ অকণমান ব্যস্ত হৈ আছে। মই মানে কাম কৰি আছোঁ, সিহঁতি চাই আছে। অকণো সিহঁতে বেয়া নালাগিলে মানে। কেমেৰামেন খান, লক্ষ্য, কাৰ্তিক। আচলতে টেঙা বোলা বস্তুটো 2-3টা লগৰ ল'ৰা লগৰ ছোৱালী হ'লে খাই ভাল লাগে, অকলে খাই ভাল নালাগে। কিন্তু মিঠা অকলে খাম কাকো নিদিওঁ। মিঠা মই অকলে খাম কাকো নিদিওঁ। টেঙা বুলিহে লগত খাইছোঁ, নহয় জানো? টেঙা অকলে সিহঁতি মোক বেয়া কামত লগাইছে, কৈছোঁ নহয়, বেয়া কামত লগাইছে। আৰু মই এতিয়া সম্পূৰ্ণৰূপে ধুই ল'লোঁ। এয়া দেখিব পাইছে আপোনালোকে, ধুনীয়াকৈ ধুই ল'লোঁ। জিভাৰ পানী পৰি গৈছে, জিভাৰ পানী পৰি গৈছে। সিহঁতৰ বাৰু অকণো বেয়া নালাগিলনে? অথচ মই জলকীয়া কাটি আছোঁ, বেয়া চকু পৰিছে, হাত চাত পৰিছে। তেতিয়াও মানে কি ক'ব আৰু, একো নাই, লগৰ ল'ৰা ন, একো নাই, চলি যায়। এয়া মই ব্যস্ত সকলোবিলাক একেলগ কৰাত আৰু এজনে হাত পাতিলেই মানে ৰখিব নোৱাৰিলে মানে। টেঙা বুলিবলৈ কোনো ৰখিবই নোৱাৰে, নহয় জানো? ফাইনেলি আমাৰ হৈ গ'ল আমৰ চাটনি। এতিয়া দি দিলোঁ মই অলপ হাজমোলা। পানী পৰিছে চাগে ন আপোনালোকৰ অলপ, একো নাই দিয়ক। আম কটা হৈ গ'ল, এয়া দেখিব পাইছে আম। এতিয়া আমি লগৰখিনি মিলি খাম। এয়া লগৰ গোটেইকেইটা আহি পাইছেহি আৰু এইটো কলপাত ধুই আনিছে। এতিয়া আমি টেষ্ট কৰি চাম কেনেকুৱা লাগে। নামঘৰ সকামে নিকামে যেনেকৈ প্ৰসাদ বিলায়, তেনেকৈ মই ঠিক সেইদৰে এজন বিলনীয়া হিচাপে মই সকলোকে ভাগ কৰি দিছোঁ। আপোনালোকে চাওক, আপোনালোকেও টেষ্ট কৰি চাওক অলপ। কেনেকৈ টেষ্ট কৰিবহে নোৱাৰে নহয় ন? সঁচাকৈ কৈছোঁ নহয়, খাই যে এনেকুৱাই মজা লাগিছিলে, কি ক'ম, ক'বলৈ ভাষা নাই মানে। এয়া এতিয়া আমি আম খাম, পিকনিক কৰিলোঁ, চবকে এতিয়া লৈ ল'ব। এতিয়া আমি খাই চাওঁ কেনেকুৱা লাগে। পানী পৰি গৈছে কিন্তু। এতিয়া মই আম খাই চাম। এয়া দেখিব পাইছে, মজা। টেঙা মানে টেঙা আৰু নিমখ তোমাৰ কম হৈছে। এতিয়াও খাই ভাল লাগিছে। আপোনালোকে ঘৰত খাইছে কমেণ্ট কৰি জনাওক। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। সকলোকে লোভৰ পানী পেলুৱাই দিয়ক। আমি আম খালোঁ আৰু আমটো বহুত টেঙা আছিলে, তেতিয়াও অলপ নিমখ কম হ'ল, তেতিয়াও খাই ভাল লাগিলে। কাৰণ টেঙা আমটো টেঙা হ'বই, নহয় জানো?
আপোনাৰ ঘৰত খাইছে নাই? যদি নাই খোৱা তেনে খাওক, এবাৰ টেষ্ট কৰি চাওক। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো দবাই অল কৰি দিয়ক। যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে লোভৰ পানী পেলোৱাই দিয়ক। এতিয়া মই পুখুৰীত গা ধুম বুলি ভাবিছোঁ, অলপ গা ধুই যাম আৰু, কাৰণ টেঙা খোৱাৰ পাছত ন গা ধুই দিলে মজা লাগে মানে। তাকে মই এতিয়া গা ধুম, অকণমান দেখুৱাম মই গা ধুটো দেই।